মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত গ্ৰাম্য সখীৰ বাবে আবেদন জমা লৈ থকা হৈছে। ইয়াক আপোনালোকে চাকৰি বুলিও ক'ব পাৰি, য'ত আপোনালোকে মাহেকত 8,400কৈ টকা পাব। আপোনালোকে ক'ত ফৰ্ম পাব, ক'ত জমা দিব লাগিব, শিক্ষাগত অৰ্হতা কিমান লাগিব, ডকুমেণ্ট কি জমা দিব লাগিব, আৰু গ্ৰাম্য সখীত যদি আপোনালোকে চিলেকশ্যন হয় তেতিয়াহ'লে আপোনালোকে কি কাম কৰিব লাগিব সকলো জনাই আছোঁ। তাৰ আগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। মহাত্মা গান্ধী এনৰেগা আঁচনিৰ গ্ৰাম্য সখীত নাম অন্তৰ্ভুক্ত কৰিব হ'লে আপোনালোকে কমেও 7ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। 7ম শ্ৰেণীৰ ওপৰত যেনে মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ সকলো আবেদন কৰিব পাৰিব। ইয়াত আবেদন কৰিব হ'লে আপোনালোকৰ ভোটাৰ ID, বেংক পাছবুক, জব কাৰ্ড, পাছপোৰ্ট চাইজ ফটো লগতে আধাৰ কাৰ্ড লাগিব আৰু বয়স 18 পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। গ্ৰাম্য সখীত নাম অন্তৰ্ভুক্ত হ'লে আপোনালোকৰ কাম হ'ব জব কাৰ্ডৰ কাম চোৱা চিতা কৰা। ফৰ্মখন আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাব বা আপোনালোকৰ গাঁও পঞ্চায়ত ব্লক অফিচত পাব। ফৰ্মখন অসমীয়াতে আছে, চিম্পুল ফৰ্ম হয়, আপোনালোকে নিজেই ফিল আপ কৰিব পাৰিব। ফৰ্মখন ফিল আপ কৰি আপুনি ডকুমেণ্টসহ গাঁও পঞ্চায়ত বা ব্লক অফিচত জমা দিব পাৰিব। আবেদনত জমা লৈ থকা হৈছে আৰু ইয়াৰ অন্তিম তাৰিখ হৈছে 5 মাৰ্চ। আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে, আৰু যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।